বিশ্বাসে মানুহৰ জীৱনক সাংঘাতিক ধৰণেৰে প্ৰভাৱিত কৰিব পাৰে আৰু সেই কথাৰ জ্বলন্ত উদাহৰণ আমাৰ চাৰিওফালে প্ৰায় দেখিবলৈ পোৱা যায়। আজিও ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত ভগৱানক সন্তুষ্ট কৰিবৰ বাবে জুইৰ ওপৰেৰে খালী ভৰিৰে খোজ কঢ়া দেখা যায়। তেনে দৃশ্য দেখি আপুনি আৰু মই হয়তো ভাবিম যে মানুহজনে কষ্ট পাইছে, কিন্তু সেয়া সত্য নহয়। তেখেতে দৰাচলতে মানসিক আৰু শাৰীৰিক শান্তিহে লাভ কৰিছে আৰু তেনে হোৱাৰ একমাত্ৰ কাৰণ হৈছে ভগৱানৰ প্ৰতি থকা দৃঢ় বিশ্বাস। বিশ্বাসে মানুহক যিকোনো কৰ্ম কৰিবলৈ সক্ষম কৰি তোলে। সৰু হাতী পোৱালি এটাক যেতিয়া মৰাপাটৰ ৰছীৰে বান্ধি থোৱা হয়, হাতী পোৱালিটোৱে ৰছীডাল ছিঙিবলৈ বহু চেষ্টা কৰে, কিন্তু বিফল হয় আৰু অৱশেষত হাৰ মানে। কিন্তু সেই একেটা হাতী পোৱালি যদি বিশাল ৰূপ লয়, তেতিয়াও সেই ৰছীডালেৰে বান্ধ খাই থাকে। সেই বিশাল হাতীটোৰ সাধাৰণ মৰাপাটৰ ৰছীডাল তেনেই নগণ্য বস্তু, যাক হাতীটোৱে সামান্য বল প্ৰয়োগ কৰি যিকোনো মুহূৰ্ততে চিৰাচিৰ কৰি দিব পাৰে, কিন্তু নিদিয়ে। কাৰণ হাতীটোৱে সৰু অৱস্থাত থকা সময়ত যদি ৰছীডাল ছিঙিব নোৱাৰে, তেতিয়া হাতীটোৱে ৰছীডাল ছিঙাৰ ক্ষেত্ৰত থকা আত্মবিশ্বাস হেৰুৱাই পেলায় আৰু বিশালকায় ৰূপ ধাৰণ কৰাৰ পিছতো সেই মনোভাৱৰ সংশোধন কৰিব নোৱাৰে, যাৰ ফলত সেই সামান্য মৰাপাটৰ ৰছীডালৰ তলত হেও প্ৰতিপন্ন হয় সমগ্ৰ জীৱন অতিবাহিত কৰিবলগীয়া হয়। আজিকালি ডক্তৰেও এনেধৰণৰ পদ্ধতি অৱলম্বন কৰি কিছুমান ৰোগীক ঠিক কৰিব পৰা হ'ল। যদি কোনো ৰোগীক ভাল ব্যৱহাৰেৰে ডক্তৰ এজনে তেওঁৰ প্ৰতি থকা বিশ্বাস অধিক শক্তিশালী কৰি তুলিব পাৰে, তেন্তে এবিধ সাধাৰণ ঔষধেৰে অতি কম দিনৰ ভিতৰত ৰোগীজনক সুস্থ কৰি তুলিব পাৰে, যাক কোৱা হয় প্লেচিব ইফেক্ট। আৰু সেয়া একমাত্ৰ সম্ভৱ হয় বিশ্বাসৰ ফলত। আপোনালোকে অৰুণিমা সিনহা নামৰ সেই ছোৱালীজনীক জানেনে? ইউপিৰ এখন গাঁৱৰ সেই ছোৱালীজনীৰ ডিঙিৰ চেইন টানি ট্ৰেইনৰ পৰা যেতিয়া তাইক পেলাই দিছিল, তাইৰ ভৰি দুখন ছিগি গৈছিল আৰু গোটেই ৰাতি ইখনৰ পিছত সিখন ট্ৰেইন সেইফালেৰে গুচি গৈছিল আৰু নিগনি পোক পৰুৱা আদি তেওঁক খাদ্য হিচাপে বাছি লৈছিল। অৱশেষত ৰাতিপুৱা স্থানীয় কিছু লোকে তেওঁক উদ্ধাৰ কৰি দিল্লীৰ এখন হস্পিটেললৈ প্ৰেৰণ কৰিছিল। তেতিয়া তেওঁ জানিব পাৰিছিল তেওঁৰ পিঠিত মাল্টিপল ফ্ৰেকচাৰ হৈছিল আৰু ভৰি দুখন চিৰদিনৰ বাবে হেৰুৱাই পেলাইছিল। কিন্তু সেইখন হস্পিটেলৰ বিচনাত তেওঁ কৈছিল, হে ভগৱান, আপুনি যিহেতু মোক পুনৰ জীৱন দান দিছে, তেন্তে নিশ্চয় কোনো ইতিহাস ৰচনা কৰাৰ বাবে দিছে। মই এভাৰেষ্ট ক্লাইম্ব কৰিম। যেতিয়া তেওঁ এই বিষয়টো লৈ বচেন্দ্ৰপালৰ ওচৰত কৈছিল, বচেন্দ্ৰপালে কৈছিল যে তুমি এনেকুৱা অৱস্থাত এভাৰেষ্ট ক্লাইম্ব কৰাৰ কথা চিন্তা কৰিছা, তুমি এভাৰেষ্ট ক্লাইম্ব কৰিছা। পৃথিৱীক কেৱল তাৰিখ জানিব বাকী আছে। আৰু আপোনালোকে জানি আচৰিত হ'ব, তেখেতে কেৱল মাউণ্ট এভাৰেষ্ট ক্লাইম্ব কৰাতে সীমাবদ্ধ নাথাকি পৃথিৱীৰ ইখনৰ পিছত সিখন পিক আৰোহণ কৰিবলৈ ধৰিলে, আৰু যাৰ বাবে আজি NDA গভৰ্ণমেণ্টে তেখেতক পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰিলে। মানুহে বিকলাংগ শৰীৰেৰে নহয় বন্ধু, মনেৰে হয়। আপুনি যদি এবাৰ মনেৰে বিকলাংগ হয়, তেতিয়া আপুনি চিৰদিনৰ বাবে বিকলাংগ হৈ পৰিব। পৃথিৱীৰ কোনো শক্তিয়ে আপোনাক ৰক্ষা কৰিব নোৱাৰিব। গতিকে আপুনি যদি সফল হ'ব বিচাৰিছে, কিবা এটা কৰি দেখুৱাব বিচাৰিছে, তেন্তে প্ৰথমতে আত্মবিশ্বাস জাগ্ৰত কৰক। অৰুণিমা সিনহাৰ দৰে হওক, আত্মবিশ্বাসী হওক, এদিন আপোনাৰ সফলতা অনিবাৰ্য। ধন্যবাদ।